হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া সময় হৈছে 5টা ৰাতিপুৱা। আজি 13 তাৰিখ। আমি যাব ওলাইছোঁ এইফালে ফুৰিবলৈ। গৈ আছোঁ নেপাল। আমাৰ 6টা বজাত ট্ৰেইন আছে গুৱাহাটীৰ পৰা। তো ৰাতিপুৱা ওলাইছোঁ যাবলৈ। একদম মানে বিহু এবাৰ মানে দেশত নহয়, একদম বিদেশত যাম। ফুৰিবলৈ ওলাইছোঁ। চাওঁ আপোনালোকক দেখাই যাম গোটেই ভিডিঅ'টোত কি কৰোঁ। আৰু এটা কথা, আজি পৃথিৱৰ মোৰ ভাগিনটো ফাৰ্ষ্ট ট্ৰেইন যাত্ৰা। তো সি খুব এক্সাইটেড আৰু ট্ৰেইনত উঠি যাবলৈ। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেডি ওলাই গ'লোঁ। উবেৰ আহি আছে আমাৰ। এয়া আমি ষ্টেচন পাই গ'লোঁ। ইয়াৰ পিছতে আমাৰ ট্ৰেইন আছিলে। ট্ৰেইনখন বিচাৰোঁতে তথাপিও ভালে কুশলে পাই গ'লোঁ। আৰু পৃথি বহুত এক্সাইটেড আছিলে, কাৰণ এনি টাইম ট্ৰেইন কৈ থাকিছিলে। এয়া আৰম্ভ হৈছে আমাৰ যাত্ৰা। আচলতে এটা যাত্ৰা তেতিয়াই ভাল লাগে গৈ পিনি, যেতিয়া আপোনাৰ সহজ যাত্ৰীসকল ভাল পোৱা যায়। আৰু আমাৰ লগত তেনেকুৱাই হ'ল। খুব ভাল লগা ফেমিলি, খুব ভাল ফেমিলিয়ে লগ পালোঁ আমি। তেওঁলোক আমাৰ তাৰে হয়, দুলীয়াজানৰ হয়। তেওঁলোক ইয়াতে থাকে আৰু তেওঁলোক ফুৰিব গৈছিলে প্ৰথমবাৰৰ কাৰণে ছিকিম হ'ল ফেমিলি। তো তেনেকেই আমি খুব ভালদৰে কথা পাতি ফূৰ্তি কৰি হাঁহি মেলি গোটেই NJP-লৈকে গ'লোগৈ। আৰু এটা ভাল লাগিলে কি, মোৰ ভাগিন পৃথিৱ, তাৰ প্ৰথম ট্ৰেইনৰ যাত্ৰা আছিলে। সি খুব এক্সাইটেড আছিলে, অকল ট্ৰেইনেই কৈ থাকিছিলে। তো সি উঠি খুব ভাল পালে। সিও প্ৰতিটো কথাতে ট্ৰেইন কৈ থাকিছিলে। তো আমিও ভাল পালোঁ। সি ট্ৰেইনত উঠিলে, ট্ৰেইন দেখিলে, বহুত ট্ৰেইন দেখিলে। তো এনেকৈ আমি 6 ঘণ্টামান লাগিলে আমি গৈ পাবলৈ NJP। তেনেকৈ গৈ পালোঁ। NJP বা এতিয়া যাওঁ আমি নেপাল। এতিয়া যাওঁ আমি এইফালে বৰ্ডাৰ, তাৰপিছত আকৌ বেলেগ গাড়ী ল'ব লাগিব। ফাৰ্ষ্ট টাইম আহিছোঁ। এতিয়া হাই কেতিয়া এইখন চিলিগুৰি চহৰ। ইয়াত পৰা আৰু আধা ঘণ্টামান গ'লে আপোনালোকৰ পাবগৈ কাকভেটা, বৰ্ডাৰ পাৰ হৈ কাকভেটা চহৰখন পায়। তাৰপিছতে পালোগৈ। তাৰপিছত বা 45 মিনিট 1 ঘণ্টা গ'লে আমি পাই যাওঁ আমি য'ত যাবলগীয়া আছিলে, সেইটো জেগাটো ডামক বুলি। আৰু এইখন এনেকুৱা এখন দলং য'ৰে আধা ডোখৰ আৰু এইটোৱে হৈছে বৰ্ডাৰ। এডোখৰ নেপাল, এডোখৰ ইণ্ডিয়া। আৰু তেনেকুৱা বিশেষ একো ট্ৰিক নহয়। আপোনাৰ ইণ্ডিয়াত আমাৰ আৰ্মিবোৰে ভোটাৰ ID চেক কৰে, আৰু নেপালত ভোটাৰ ID আৰু ভেকচিনৰ কাগজ থাকিলে চেক কৰে। আৰু এইখনেই হৈছে প্ৰথম চহৰ, ইণ্ডিয়া বৰ্ডাৰ পাৰ কৰি নেপালৰ প্ৰথম চহৰ হৈছে কাকৰভিটা। আৰু এইখন চহৰত প্ৰায়ভাগ মানুহে অসমীয়া জানে। ইয়াতে অকণমান আমি থাকিলোঁ। তাৰপিছত দাদা আহি আমাক লৈ গ'ল। আৰু কাকৰভিটাৰ পৰা নাইকমেও 45 মিনিটত পাৰ হৈ আহিলোঁ। তাৰপিছত আমি চহৰখন পালোঁ। আৰু এয়া দাদা খালি বহি আছে। তেওঁলোকৰ তাত নেপালৰে গাড়ী। চব ভাষা ইংলিছ তেওঁলোকে খুব কম ব্যৱহাৰ কৰে। প্ৰায় নেপালীতে লিখা থাকে, নাম্বাৰ প্লেটৰ আৰম্ভ কৰি চব বস্তু। খুব ধুনীয়া, ভাল লাগিলে চহৰখন। বেছি মানুহ নাই, ঘন জনবসতি নহয়। খুব ভাল লাগিলে গৈ। আৰু এয়া তেওঁলোকৰ জংঘল। আমাৰ ইয়াৰ নিচিনা নহয়। ইউজুৱেলি তাৰ জংঘলবোৰ অলপ বেলেগ ধৰণৰ। আমি এনেকৈ এখন বা দুখন চহৰ পাৰ কৰি চাগে দমক পালোগৈ। একজেক্টলি ইমান ভালকৈ নাজানো। এনেকৈ আমি ধুনীয়াকৈ ভাল ৰাস্তা পদূলি খুব ভাল। এনেকৈ আমি গৈ পিনি গধূলি দমক পালোগৈ।
মৰ্ণিং গাইজ, কালি আমি আহি পালোঁ গধূলি আপোনাৰ 6মান বাজিলে। একজেক্টলি আমি সোনকালে পালোঁ হয়, কিন্তু দাদা আহিছিলে ল'বলৈ, তো আমি অকণমান তেতিয়া ৰখিব লগা হ'ল। আহি পালোঁ। কালি বহুত ভাগৰ লাগিছিলে, অকণমান দেৰি খাই বৈ ফূৰ্তি ফাৰ্তা কৰি শুই গ'লোঁ। তো আজি মৰ্ণিং, আজি বেলেগ এটা ভিডিঅ' শ্বুট কৰিম, নহ'লে আজি ব্লগটো আকৌ বেছি দীঘলীয়া হৈ যাব। চ' আজি তেন্তে ৰাখিছোঁ। তেন্তে লাইক লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব।